পাঠদানটো হয়, কিন্তু এই যোৱা বছৰৰ পৰা 22 চনৰ পৰা এই বছৰো আমি এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰাই বিদ্যালয়ৰ নতুন ক্লাছৰ শুভাৰম্ভণি কৰিছোঁ আৰু আজি আমি কৰিবলৈ লৈছোঁ। ইয়াত এই বিদ্যালয়খনৰ শিক্ষাৰ যি মানদণ্ড, এই মানদণ্ড অটুট ৰাখিবৰ কাৰণে জয়ে জয়তী আজি এই প্ৰথম দিনটোতে তোমালোকলৈ মোৰ আহ্বান থাকিল। আশা কৰোঁ বিদ্যালয়ৰ যি নীতি নিয়ম প্ৰতিটো কথাতে সাজপাৰৰ পৰা ধৰি গতানুগতিক কোনো দিন বিদ্যালয়ত অন্য কাৰণত যি বিশেষ যদি শাৰীৰিক অসুবিধা হয় সেইটো বেলেগ কথা, অন্যান্য সৰু সুৰা কাৰণত যাতে তোমালোকে বিদ্যালয়ৰ নহাকৈ নাথাকা। বিদ্যালয়ৰ প্ৰতিটো সময়তে পাঠদান সময়ছোৱাত তোমালোক উপস্থিত থাকা। আমাৰ দুটা দিশত বিদ্যালয়ত শিক্ষা দিয়া হয়। এটা হ'ল পুথিগত শিক্ষা